ভিতৰালি ফুৰা এটি মন সো বন্ধুসকল আপোনালোকক কৈছিলোঁ যে এই ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'ব আৰু মোৰ লগত কোন কোন আছে ইন্ট্ৰডাকশ্যন মানে আৰম্ভণিৰ পৰা আৰম্ভ কৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ আৰু আজি আছে মোৰ লগত স্পেচিয়েল কেইজনমান বন্ধু লগতে আমাৰ একে প্লেটফৰ্মত কাম কৰা ইউটিউব ব্লগাৰ প্লিজ অফ কৰি দিয়ে কপিৰাইট মাৰি দিব আৰু আজিৰ আৰম্ভণিটো অলপ বেলেগতকৈ বেলেগ আৰু মোৰ লগত কোন আছে কি আছে আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকক আৰু ইয়াতে ফাৰ্ষ্ট অফ অল দেখাইছোঁ মামা আহিছে ইমান দূৰৰ পৰা ইয়াতে আহি কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে বহুতে ভাবে ভিতৰুৱা অঞ্চল বুলি নফুটে কিন্তু ইয়াত আহি গম পালোঁ যে ডিষ্ট্ৰিক্টৰ এখন সমৃদ্ধশালী অঞ্চল বুলি ক'ব পাৰি মই ইয়াত আচৰিত হৈছোঁ ইয়াৰ পৰা হালধি আৰু কিবা স্পাইচ বহুত মছলা ইয়াৰ পৰা কাডাপ্পা অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰত ইয়াৰ পৰা ছাপ্লাই হয় এইটো শুনি মই বহুত আচৰিত হৈছোঁ অসমত বহু মানুহে ইয়াত পোৱা দৰকাৰ বহুতে জনা দৰকাৰ ইয়াত ভাল ভাল স্পাইচ পোৱা যায় লগতে ইয়াৰ পৰা মাত্ৰ অলপ দূৰত বোলে কয়লাও পোৱা যায় এয়া মোৰ বহুত ভাল লাগিছে এইখিনি আহি পেলাই দেখি পেলাই তোমাক লগ পাই পেলাই তোমাক সদায় তোমাক পোৱাটো এটা মোৰ বাবে এটা ভাল অভিজ্ঞতা হয় ইউ আৰ এ ভেৰি কিউট বয় তুমি ভাল কিউট হোৱা বহুত ভালকৈ কথা কোৱা ব্লগিঙো ভাল কৰা গতিকে তোমাকো পাই ভাল লাগিছে আৰু ইয়াত যে খেল ধেমালি পাতি আছে তাকো বহুত ভাল লাগিছে ইয়াৰ মানুহৰ কালচাৰ্ড হয় সাধাৰণতে সংস্কৃতি আৰু খেলৰ পৰা মানুহৰ কালচাৰটো গম পোৱা যায় মানুহ কিমান সংস্কৃতিবান সেইটো গম পোৱা যায় ইয়াত ইমান ধুনীয়াকৈ পাতি আছে আৰু তোমালোকৰ অঞ্চল মোৰ বিৰাট ভাল লাগিছে ইয়াত আহি পেলাই মই ইয়াত ফ্ৰেণ্ডছ লৈ আহিছোঁ আমি 7-8জন ফ্ৰেণ্ডছ আহিছোঁ গতিকে সকলো লগত অহাৰ কাৰণে মোৰ ভাল লাগিছে আৰু তোমাকো লগ পাই ভাল লাগিছে আৰু আশা কৰোঁ খেলখন সুকলমে অনুষ্ঠিত হ'ব নিশ্চয় নিশ্চয় থেংক ইউ ছ' মাছ অ'কে আৰু ইয়াতে আমি দেখাই আছোঁ আৰু ইয়াতে চাব পাৰে আপোনালোকে আৰু এজন মামাক লগ পালোঁ আৰু মামা ইমান দূৰৰ পৰা আহিছে ফাৰ্ষ্ট অফ অল আমাৰ চেনেলত সদায় আপোনাক স্বাগতম কৰি থাকোঁ চ' আজি বহুত বেছি মজা লাগে আৰু ফাৰ্ষ্ট অফ অল ইয়াতে কেনেকুৱা লাগিছে প্ৰথম চবচে এটা বস্তু ভাল লাগিছে মোৰ বহুত মৰমৰ এইবোৰ বহুত পুৰণা চিনাকি কিন্তু আজি মই তাৰ ঘৰত আহিবলৈ পাৰিছোঁ আজি মই তাৰ ঘৰৰ নিচিনা জেগাত আহি আমন্ত্ৰণ ৰক্ষা কৰি আহি পিনে ইয়াত খেল উপভোগ কৰিব পাৰিছোঁ এইটো আজি মোৰ কাৰণে এটা বহুত ভাল দিন চাবিকৰক মই বহুত মৰম কৰোঁ তাৰ চেনেলটো সদায় মই চাওঁ চাৰ্কে বস্তি বুলি ক'লে আগতে আমাৰ এটা এনেকুৱা ধাৰণা আছিলে আজিৰ পৰা কেইবছৰমান আগৰ কথা কৈ আছোঁ মানুহে ৰাতিটো আজি আহিছোঁ মই দিনত আহিবলৈ ভয় কৰিছিলে মোৰ দেউতাটো ইয়াতে আছিলে লংকা হস্পিটেলত প্ৰায় 20 বছৰ আছিলে এই অঞ্চলটো যেতিয়া মেলেৰিয়া দুটা অঞ্চল আছিলে মেলেৰিয়া ডায়েৰিয়া এইবিলাক হৈছিলে তেতিয়া মোৰ দেউতা ইয়াত ৰাস্তা নাছিলে ট্ৰাকত উঠিয়াই ইয়াত সেৱা আগবঢ়াইছিলে আৰু আজি মই 15 বছৰ পিছত এই অঞ্চলত ইমান ধুনীয়া এটা ৰাস্তাৰে আহিব পাৰিছোঁ তাকো ৰাতিৰ খেল চাবলৈ গতিকে এইটো সঁচাই এটা মানে আমূল পৰিৱৰ্তন যি ক'ব লাগিব এইটো আমূল পৰিৱৰ্তন ইয়াৰ লগতে মই আৰু এটা কথাও ক'ব বিচাৰোঁ আজি কেইদিনমান আগতে মই নকুটিটো আহি গৈছোঁ তাতো এটা ধুনীয়া খেল হৈছিলে ফুটবল খেল আজি চাৰ্কে বস্তিটো এটা ইমান ধুনীয়া এখন কাবাডী খেল হৈছে ইমান ভিতৰুৱা অঞ্চলত ইমান ধুনীয়া যে এটা খেলৰ পৰিৱেশ সৃষ্টি হৈছে মই এই অঞ্চলৰ ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে একমাত্ৰ আপোনালোকৰ দ্বাৰা ইমান এটা ভিতৰুৱা অঞ্চলত ইমান ধুনীয়া এটা বাতাবৰণ সৃষ্টি হ'বলৈ সক্ষম হৈছে কাৰণ খেলৰ দ্বাৰা আমি জানো খেলৰ দ্বাৰা ভাতৃত্ববোধৰ সৃষ্টি হয় খেলৰ দ্বাৰা মানুহৰ মৰম জাগে খেলৰ দ্বাৰা কি হয় মানুহৰ যিটো ভেদভাৱ আছে সেইটো আঁতৰি যায় আৰু এই বণ্ডিংটো আছে বৰ চিৰযুগমীয়া গতিকে মই মোৰ ফালৰ পৰা পোনপ্ৰথম এই অঞ্চলৰ সমূহ ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এই অঞ্চলক ইমান ধুনীয়া এটা বাতাবৰণ দিবলৈ সৃষ্টি হৈছে আৰু ইয়াত আহি মোৰ খুবেই ভাল লাগিছে ইমান ধুনীয়া এটা খেল হৈছে আৰু আপোনালোকে মাতি আনি যি মৰম দিলে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু মোৰ চেনেলৰ বিষয়ে আপুনি কি ক'ব বিচাৰে তোমাৰ চেনেলটোতো মই আগতে কৈছোঁ চাবিকৰৰ চেনেলটো সমূহ ৰাইজে লাইক কৰক পেজটো শ্বেয়াৰ কৰক কাৰণ তাৰ চেনেল মটিভেশ্যনেল চেনেল বৰ ধুনীয়া ধুনীয়া বস্তু দেখা বহুত শিকিব লগা বস্তু আছে মইতো তাৰ চেনেলটো চাওঁ গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ চাবিকৰৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰক মোৰ ভিডিঅ' ভাল লাগেনে ভাল লাগে হয় নিশ্চয় নিশ্চয় চ' আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকক আৰু আজি ভিডিঅ'টো পূৰা ফালি দিয়া হ'ব আৰু ইয়াতে আৰু এজন মামাক লগ পালোঁ চ' মামা ইয়াতে আহে চ' কেনেকুৱা লাগিলে ইয়াতে আহি ফাৰ্ষ্ট অফ অল ইয়াত আহি খুবেই ভাল লাগিছে পৰিৱেশ এই পৰিৱেশে মোক মোহিত কৰিলে
আৰু মই প্ৰায় ইয়াতে আহি আহোঁ আৰু যিহেতু মোৰ কৰ্মস্থলী হৈছে চাকিবস্তি এমই স্কুল আৰু ইয়াৰ চাকিবস্তি ধুনীয়াকৈ এখন কাবাডী খেলৰ আয়োজন কৰিছে ইমান দৰ্শক আহিছে আৰু প্ৰতিগৰাকী দৰ্শকে ইমান শান্তিপূৰ্ণভাৱে খেলখন উপভোগ কৰিছে গতিকে খুবেই ভাল লাগিছে আৰু তুমি আৰু আগুৱাই যোৱা সেই কামনা কৰিছোঁ চ' বহুতখিনি ভাল লাগিল আৰু আমাৰ ৰিয়ান চৌধুৰী মামা ইয়াতে আহিছে চ' থেংক ইউ ছ' মাছ ইয়াৰ অহাৰ কাৰণে চ' বহুতখিনি ভাল লাগিল আপোনালোকক দেখাই আছোঁ আৰু ইয়াতে চাব পাৰে নৈশ কাবাডী খেল প্ৰতিযোগিতা মানে বন্ধুসকল শনি বজাৰত হৈ থকা নৈশ কাবাডী খেলৰ আজি হৈছে অন্তিমখন নৈশ কাবাডী খেল আৰু আজি হৈছে বন্ধুসকল নাইট আৰু দেখাই আছোঁ মানুহ চাওক আপোনালোকে তামাম মানুহ দেখাই আছোঁ দৰ্জাখন যাতে খালী ৰাখে সকলো গেটখন হে চাওক হে মানে অন্তিম নিশাত কেনেকুৱা অৱস্থা একেবাৰে মানুহ বহাৰ ঠাইত উঠি গৈছে দেয়া হৈছে খেলৰ মেইন ভাৱ আৰু বন্ধুসকল ক'বলৈ একোৱেই নাই আমি ইয়াতে আহিছিলোঁ আৰু আমাৰ ইয়াতে ক'বলৈ একোৱেই নাই আমি সকলোৱে একেবাৰে প্লেটফৰ্মৰ মানুহ যিহেতু আৰু ইয়াতে আহিছিলে আমাৰ 3জন ব্লগাৰ ছামথিং 1K ক্ৰছ আছে সকলোৰে ইয়াতে আমাৰ ব্ৰেণ্ড হয় লগতে আমাৰ আছে গ্ৰেণ্ড ফাইনেল মাস্কটো খুলি দিলে ভাল হ'ব মানুহে চিনি পাব অলপ মই দাঙি দিওঁ চাব পাৰে আমাৰ ৰেকুবুল ভাই আৰু আপোনালোকক দেখাইছোঁ আৰু ইয়াত আছে আমাৰ আজবুল ভাই কি খবৰ ভাল তোমাৰ ভালেই আৰু ইয়াতে আছে তাস্কিৰ ভাই তাস্কিৰ ব্লগ কি খবৰ ভালে আৰু তোমাৰ কি ভালেই আৰু তোমাৰ চেনেল নামটো মোৰ চেনেল নামটো হৈছে তাস্কিৰ ব্লগছ আৰু ইয়াত আছে আজবুল ব্লগছৰ চেনেলৰ নামটো কি আজবুল জিহেন চ' অলপ লাইটৰ পোহৰ পাইছে আপোনালোকক কেনেকুৱা পাইছে গম নাপাওঁ কিন্তু আপোনালোকক দেখাইছোঁ আৰু ইয়াতে আছে আমাৰ ব্লগাৰ কিন্তু সি আজিকালি ব্লগ অলপ প্ৰব্লেম হৈছে হয় প্ৰব্লেম হৈ আছে কিছুদিন পিছত ভিডিঅ' বনাম ইনশাল্লাহ আপোনালোক দোৱা কৰিব অ'কে ফুল প্ৰে কৰিম আমি সকলোৱে আৰু ইয়াতে আছে আমাৰ আৰু এজন টেকনো ব্লগাৰ আহি গ'ল ব্লগাৰজনৰ নামটো কৰিবলৈ একোৱে নাই ক্লাছমেট হয় জাকাৰিয়া ব্লগ আজিকালি তামাম লেভেল আৰু অলপ জোৰকৈ কথা ক'ব শিকিছে চ' সেইটো কাৰণত মানে আপোনালোকক দেখাইছোঁ আৰু ইয়াতে আমি 5জন ব্লগাৰ একেলগে কি মজা ভাল লাগে না অঁ মজা আৰু চেনেলটো কি কৰিব লাগে ছাবস্ক্ৰাইব কৰিব আৰু ইয়াতে আৰু এজন ব্লগাৰ আহিছে ৰেহান মামা এইফালে আৰু ইয়াতে আৰু এজন আহিছে ৰেহান মামা কি খবৰ ভালনে ভালে কেনেকুৱা লাগিছে ইয়াতে আহি বহুত ভাল লাগিছে চ' ইয়াতে বৰ্তমান 6জন ব্লগাৰ একেলগে আৰু সকলো চেনেল মই মেনশ্যন কৰি দিম আপোনালোকে যে ছাপোৰ্টটো কৰিব কিয়নো এজনে আনজনক ছাপোৰ্ট কৰিলে আমি আগবাঢ়িব পাৰিম চ' সেইকাৰণে সকলোৱে ছাপোৰ্ট কৰিব আৰু ইয়াতে মামা আছে মামাৰ চেনেল নামটো কি উদালিৰ বয় ৰেহান আপোনালোকে ছাবস্ক্ৰাইব কৰিব মই মেনশ্যন কৰি দিম ডিছক্ৰিপশ্যনত বা কমেণ্ট প্ৰিণ্টত আপোনালোকে গৈ মানে শ্ব'কেইটা কৰি দিব আৰু মৰম আৰু এতিয়া ইয়াতে কেনেকুৱা লাগিছে সকলোৰে ইয়াতে বহুত এনজয় বহুত ভাল লাগিছে বহুত মস্তি কৰিছোঁ আমি ইয়াত হয় আজি লাষ্ট নিশা নহয় তো আমাৰ বেছি ভাল লাগিছে আপোনাৰ আমাৰ যিবিলাক ভিডিঅ' আছে সকলো কৈছোঁ যে আমাৰ এই ভতিজাটোক আপোনালোকে সকলোৱে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব বহুত ভাল কাম কৰে বহুত ভাল ধুনীয়া ভিডিঅ' বনায় নিশ্চয় সকলোৱে ছাপোৰ্ট কৰিব তাক আৰু সকলোৱে অলপ চাবিকুৰ ব্লগছক কিবা এটা কৈ দিয়ক সৰু এটা মেছেজ চাবিকুৰ ব্লগছক ছাবস্ক্ৰাইব কৰি দিব এই ব্লগটো হয় আৰু তাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আমাৰ যিবিলাক ফেভাৰ আছে সকলো কৈছোঁ মই সকলোৱে ছাবস্ক্ৰাইব কৰিব কৈ দিয়ক এবাৰ জোচ লাগে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক এবাৰ মজা যিকোনো হওক মজা লাগিল সকলো চেনেল দি দিম আপোনালোকে ছাপোৰ্ট কৰিব দে আৰু মজা আৰু লাষ্টতে মামা গুচি যাব আৰু এজন মামা আছে চ' ইন্ট্ৰডাকশ্যন পাহৰিলোঁ চ' ভালনে মামা ভাল আৰু আপোনাৰ নামটো মহম্মদ আব্দুল ৰব আৰু ইয়াতে কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ভাল লাগিছে না তেওঁ এজন এক্স প্লেয়াৰ মই কৈ দিওঁ কাবাডী নহয় ক্ৰিকেট খেলিছে কিন্তু কাবাডীৰ অনুৰাগী তেওঁ কাবাডী আগতে স্কুলত হোৱা দেখিছোঁ মই পাৰ্টিচিপেট কৰা নাই কিন্তু বহুত ভাল উত্তেজনা তেওঁ এজন এগ্ৰেছিভ বেটছমেন আছিল লোকেল সেৱাগ আছিল হয় বহুত মজা লাগিল আৰু দেখাই আছোঁ আৰু আপোনালোকৰ চেনেলৰ নামটো আমাৰ হয়
আমাৰ KC নিউজ মইতো সদায় কৈ থাকোঁ KC যিমানখিনি মানুহে চায় চাবিকুজ ব্লগটো চাবই আৰু ছাবস্ক্ৰাইব কৰিব ইউটিউব মই পাৰ্চনেলি ছাবস্ক্ৰাইব কৰিছোঁ মই ফেন আকৌ মই কৈ আছোঁ KC যিখিনি মানুহে চায় চাবিকুজৰ ব্লগ চাব অ'কে থেংক ইউ আৰু আপুনি নতুনকৈ মানে ক'ত এডমিশ্যন ল'লে মই এডমিশ্যন লোৱা নাই মই একচুৱেলি নাই মই ইঞ্জিনিয়াৰিং কৰিছোঁ মই মাদ্ৰাছ চেন্নাইৰ পৰা মই এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ BTech কৰিছোঁ আৰু IIT খড়গপুৰ ভাৰতৰ আটাইতকৈ পুৰণা IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ইঞ্জিনিয়াৰিঙৰ আটাইতকৈ ডাঙৰ ইনষ্টিটিউট আটাইতকৈ ভাল ইনষ্টিটিউট বুলি কোৱা হয় IIT খড়গপুৰৰ পৰা মই এৰোস্পেচ ইঞ্জিনিয়াৰিং মানে এৰোনটিকেল যিটো ফ্লাইটৰ ইঞ্জিনিয়াৰিং কয় সেই ফ্লাইটৰ ইঞ্জিনিয়াৰিঙত মই MTech কৰিছোঁ হয় এইখিনি পাৰ্চনেল কথা শুনি বহুত ভাল লাগিল আৰু আপোনালোকে KC নিউজ চাবলৈ নাপাহৰিব বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ বিভিন্ন সমাজৰ আপোনালোকে ভিডিঅ' চাব পাৰিব বহুতখিনি মজা লাগিব আপোনালোকে চাব আৰু নীলবাগান গ'লে কেতিয়াবা লগ পাব অ'কে চিয়'ৰ ৱেলকাম আৰু সকলোৱে গুচি যাব চ' সকলোকে এবাৰ টাটা মজা 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 ইয়াৰ জীৱন মানুহ আহিব যাব কিন্তু এই মিলা প্ৰীতি আৰু মজাৰ কাহিনীটো কেতিয়াও পাহৰিবলৈ নাই স্মৃতিত থাকি যায় চ' এইখিনি মজা আপোনালোকক দেখাইছোঁ চাই থাকক গুচি গৈ আছে বহুতখিনি মজা লাগিল ইমানখিনি সময় একেলগে কটালোঁ চ' বহুতখিনি ভাল লাগিল আৰু ইয়াতে ইমান ৰাতি আহিছে চ' বহুতখিনি ভাল লাগিল আৰু মজা লাগিছে আৰু খুব ভাল লাগিছে খেলখন চাইও উপভোগ কৰি খুব ভাল লাগিছে তোমাকো লগ পাই খুব ভাল লাগিছে এই অঞ্চলৰ সমূহ ৰাইজক লগ পাই খুব ভাল লাগিছে অতি মৰমীয়াল ৰাইজ এইসকলৰ মানুহসকল অতি ভাল মানে আৰু যিখিনি তোমালোকে আপ্যায়ন কৰিলা যিখিনি মৰম দিলা মই সদায় তোমালোকৰ ওচৰত চিৰকৃতজ্ঞ থাকিম হয় থেংক ইউ ছ' মাছ চ' আহি থাকিব আৰু ইয়াতে মামা আছে সকলোকে বহুতখিনি বেয়া লাগি আছে গুচি গৈ আছে ইমান সময় আছিলোঁ হয় হয় নীলবাগান গ'লে লগ পাম আপোনালোকক দেখাম নীলবাগান আহিবা হয় আৰু ইমান এনেকুৱা ধৰণৰ অঞ্চলত যি ইমান ভিতৰুৱা অঞ্চলত ইমান ধুনীয়া খেলত পৰিৱেশ এটা তোমালোকে সৃষ্টি কৰিছা সঁচাই তোমালোকে প্ৰশংসাৰ পাত্ৰ সেইফালৰ পৰা আন্তৰিক থেংক ইউ ছ' মাছ ত' যাওক তেনেহ'লে ভালে ভালে যাওক ধন্যবাদ আৰু সকলোৱে মিলি একেলগে খাই আছোঁ হালোৱা কয় বুলি খাইছোঁ মৰৰ আগত আপোনালোকক দেখালোঁ গুচি যাব আপোনালোকক যিমানখিনি দেখাব লাগে দেখাইছোঁ আৰু চাব পাৰে বহুত খেল হৈ আছে এইফালে আৰু আমি এইফালে লাহেকৈ অলপ আগবাঢ়ি দিবলৈ আহিছোঁ যিখিনি হওক বহুত মজা লাগিল আপোনালোকক দেখালোঁ যদি মোৰ ফেচটো অহা নাই ভালকৈ আপোনালোকক দেখালোঁ চাব পাৰে ত' মামা বাই বাই আহিব আৰু অ'কে লগ পাম সদায় আহি থাকোঁ হয় নীলবাগানত লগ পাম নিশ্চয় নিশ্চয় থেংক ইউ ছ' মাছ লগ পাম আৰু ইয়াতে আছে আমাৰ KB চেনেলৰ অনাৰ KB চেনেল কি খবৰ ভালেই কি খবৰ তোমাৰ ভালেই ভালেই আৰু আজি যিহেতু আচলতে সদৌ নীলবাগানৰ পৰা এওঁলোক আহিছিলে আমাৰ এজন KC নিউজৰ সাংবাদিক আছিলে আৰু এজন আছিলে আপোনাৰ ৰাইজৰ হৈ কাম কৰা বহুত ডাঙৰ এজন মানুহ আচলতে এওঁলোকৰ নাম আগতে জনা নাছিলোঁ কিন্তু আজি লগ পাই বহুত ভাল লাগিছে সদৌ নীলবাগানৰ পৰা আহিছে এওঁলোক সাংবাদিক আৰু সমাজ সেৱক আছে আৰু দুজন তিনিজন বহুত ডাঙৰ ডাঙৰ মানুহ আছে এনেকুৱা মানুহ যেন আমাৰ ইয়াত আহিব আমি সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ গতিকে এওঁসকল যে আমাৰ কথাত ৰেছপঞ্চ আচলতে বহুতো মনটো দুৰ্বল হৈ আছে কাৰণ নীলবাগানৰ পৰা আমাৰ আহিছিলে চেণ্টাৰ যিহেতু আমাৰ ইয়াত শনি বজাৰ আপোনালোকে চিনি পায় লোকেল যিবোৰ মানুহ আছে চিনি পাব আপোনালোকে আৰু চেণ্টাৰ বজাৰৰ এজন টিচাৰ আছে আচলতে তাৰ পৰা আহি পেলাই আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী ষ্টুডেণ্টক পাঠদান দি আছে তো এইখিনি আচলতে আমাৰ কাৰণে গৌৰৱৰ বিষয় যে এওঁলোক যে সদৌ নীলবাগানৰ পৰা আহি ইমান কষ্ট কৰি আছে আৰু আজি আমি ইনভাইট কৰিছিলোঁ আমাৰ যিটো শনি বজাৰ মিলন হাইস্কুলৰ ফিল্ডত যিটো নাইট কাবাডী টুৰ্ণামেণ্ট আছিলে তো আজি যিহেতু ফাইনেল মেচ আৰু ফাইনেল মেচত তেওঁলোকক ইনভাইট কৰিছিলোঁ কিন্তু ইনভাইট পোৱাৰ লগে লগে এওঁলোক
ইমান ৰেছপন্স দিলে, ইমান ৰেছপন্স দি এওঁলোক আহিলে, 4-5জন নীলবাগানৰ পৰা আহিছে। আচলতে এওঁলোকক মিনি থেংকছ। কাৰণটো হ'ল যে এওঁলোকৰ যে আমাৰ ইনভাইটত আহিছে, সপোনতো ভবা নাছিলোঁ যে এওঁলোক আহিব বুলি, ইমান ডাঙৰ মানুহ। গতিকে এওঁলোকৰ মন আৰু কালচাৰ আজি যিমানখিনি গম পালোঁ, আচলতে বহুতো ভাল মনৰ মানুহৰ লগত চলা ফুৰা কৰা মানুহ। গতিকে মিনি থেংকছ আপোনালোকে সদৌ নীলবাগানৰ পৰা আহি এতিয়া আপোনালোকক বিদায় দিলোঁ। আৰু এটা কথা হ'ল আমাৰ চাবিকৰ এছ ব্লগ যোনটো আছে, যদি আপোনালোকে আজি ফাৰ্ষ্ট চাই আছে পেজটো ফ'ল' কৰিব, আৰু যদি আপোনালোকে ইউটিউব চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ময়ো অকণমান সৰু এজন ইউটিউবাৰ নাম লগোৱা নাই, মই কৈ আছোঁ KB Sound আপোনালোকে ছাবস্ক্ৰাইব কৰক, মই মেনশ্যন কৰি আছোঁ, একো ক'ব নালাগে। ঠিক আছে, তো নামটো কৈ দিলে KB Sound। ফেচবুকত গ'লে পেজত আপোনালোকে চাৰ্চ কৰিলে KB Sound আহি যাব। আৰু ইউটিউবত যদি আপোনালোকে KB Sound নাপায়, নীলবাগান ভেজিটেবল মাৰ্কেট আপোনালোকে লিখি চাৰ্চ কৰিলে মোৰ মানে থাম্বনেইলত দিয়া আছে, মোৰ ফটো মই মেনশ্যন কৰি দিম, মানে চেনেলটো মেনশ্যন কৰি দিম। আপোনালোকে জাষ্ট ফ'ল' কৰক আৰু মৰম দি থাকক, কিয়নো 1K 2K মানে 100K কৰিব লাগে অতি সোনকালে, আৰু দামাক এটা পাৰ্টি হ'ব, আপোনালোকে কৰি দিয়ক। আৰু অতি সোনকালে আচলতে চাবিকৰ আছে, চাবিকৰো কিন্তু আজি হয়তো আপোনালোকে দেখিছে যে মোৰ সমান হ'ল, কিন্তু বহুত সৰু ল'ৰা, এতিয়ালৈকে বয়স ইমান হোৱা নাই। আৰু এওঁ যে ভিডিঅ' বনায়, বিশেষকৈ মই বেছিকৈ এওঁৰ ভিডিঅ'টো চাওঁ। কাৰণটো হ'ল এওঁৰ যে যিটো আপোনাৰ ফটোটাকে SMS কথা পাতে, আৰু মানে কাৰ্বি আংলঙত গৈ যেতিয়া সি মানে চঙত বহি পেলাই ভিডিঅ' বনায়, ভিডিঅ'বোৰ চাই মানে ইমান মজা লাগে, কিনো কওঁ। আচলতে সন্মুখত যদি কওঁ সি হয়তো ভুলি যাব কিজানি। গতিকে এওঁক উৎসাহ দিব লাগে আৰু যাতে আগুৱাই যায়, আৰু ইয়াৰ পৰা কণ্টেণ্ট যাতে আৰু বেছি ভালকৈ কণ্টেণ্ট দিব পাৰে। আৰু যিসকল ভিউৱাৰ্ছে ভিডিঅ'বোৰ চাই, আপোনালোকে ভিডিঅ'টো বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰিব। কাৰণ এনেকুৱা চাবিকৰ আমাৰ কাৰণে গৌৰৱ, দেশৰ কাৰণে গৌৰৱ, ৰাইজৰ কাৰণে গৌৰৱ। গতিকে এনেকুৱা চাবিকৰ যাতে প্ৰত্যেকৰে ঘৰে এজন চাবিকৰ জন্ম হয়, এইখিনি কৈ মই আজি চাবিকৰ ব্লগৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। মজা লাগিল, যিখিনি কথা ক'লে সকলো মানে কৰি ল'ব নিজৰ বুলি দিয়া।